ফেচবুকত বেয়া বেয়া অশ্লীল ভিডিঅ'বোৰ দেখি আছে। আজিকালি নাৰীবোৰে মাতৃবোৰে বোৱাৰীবোৰে এই নিজৰ অংগ নেদেখুৱাবলগীয়া অংগবোৰ দেখুৱাই আজি সমাজত কি হৈছে অন্ধকাৰলৈ গৈ আছে। আৰু এই আপোনালোকে যিটো ভিডিঅ' বনায় এই ভিডিঅ'বোৰ চাই চাই আমাৰ ল'ৰা ছোৱালীবোৰে কি হৈছে সমাজৰ কাৰণে বেয়া হৈ গৈ আছে। আপোনালোকে চিন্তা কৰক। এষাৰ কথা আছে যে আজিকালি নাৰীবোৰেই অল্প পিন্ধে বস্ত্ৰ আৰু সেয়াই হৈছে পুৰুষক আকৰ্ষণ কৰাৰ প্ৰধান অস্ত্ৰ। সেইকাৰণে নাৰীৰ এই বেয়া চৰিত্ৰৰ আৰু বেয়া ভিডিঅ' আপলোড কৰাৰ কাৰণেই আজিকালি কি হৈছে নাৰী হত্যা, নাৰী ধৰ্ষণ এনেবোৰ সমাজত কাম চলি আছে। গতিকে এনেবোৰ নহ'বৰ কাৰণে আজিকালি সমাজত আমি কি হ'ব লাগিছোঁ সাৱধান হ'বলৈ শিকক। আৰু আপোনালোকে যদি ভিডিঅ' বনাই ভাল ভিডিঅ' বনাওক যাতে আমাৰ সমাজৰ কাৰণে ভাল হয় আৰু ল'ৰা ছোৱালীয়ে সুশিক্ষা পায় ভিডিঅ' চাই পেলাই সেইবোৰ ভিডিঅ'হে আপোনালোকে আপলোড কৰিবলৈ শিকক। এই বেয়া ছবিবোৰ আপলোড কৰি কিছু টকাৰ কাৰণে পাবৰ কাৰণে আপোনালোকে আপলোড নকৰিব। মনত ৰাখিব যে আমাৰ সমাজ যেতিয়া মুক্ত নহয়, নিজৰ জাতিটো যদি আগুৱাই লৈ যাব নোৱাৰে তেনেহ'লে আমাৰ জাতি আমাৰ সমাজ অন্ধকাৰলৈ তললৈ যাই থাকিব। আৰু আমাৰ সমাজত কি হ'ব ডাকেত চোৰ গুণ্ডা এইবোৰ আহি যাব। মনত ৰাখিব হয়নে নহয় ৰাইজ? আপোনালোকে ভাবি চাব। আজিলৈ আহিছোঁ, ধন্যবাদ।